নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ হয়তো ভালে আছে। বৰ্তমান লকডাউনৰ সময় আৰু এই সময়ত হয়তো বহুতে নিজৰ কৰ্মস্থান এৰি ঘৰতে আছে আৰু কৰ্মসূত্ৰে ময়ো বাহিৰতে আছিলোঁ, কিন্তু বৰ্তমান মই ঘৰতে আছোঁ। আৰু এই লকডাউনৰ সময়ত মই ঘৰতে থাকি কিদৰেনো ব্যস্ত হৈ আছোঁ, লকডাউনৰ সময়ছোৱা কিদৰে অতিবাহিত কৰি আছোঁ, সেই বিষয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু লগতে এটা কথা কওঁ যে এই চেনেলটোত মই আপোনালোকক ৰেচিপিবিলাকৰ সোৱাদ দি থাকোঁ, কিন্তু আজি আপোনালোকক মই অইন এটি সোৱাদ দিম। বলক তেতিয়াহ'লে ভিডিঅ'টো দীঘলীয়া নকৰি আৰম্ভ কৰোঁ। এইজনী আমাৰ ঘৰুৱা গাই আৰু বৰ্তমান বৰষুণৰ সময়, চাৰিওফালে কেৱল পানী আৰু পানী। সেইকাৰণে ঘৰৰ চৌপাশতে ৰাখি দানা পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যদি পাৰে আপোনালোকেও যদি এনেকৈ নিজৰ ঘৰতে গাই এজনী ৰাখে, তেতিয়াহ'লে হয়তো বজাৰৰ ভেজাল গাখীৰ নোখোৱাকৈ আপোনালোকে নিজৰ গাইজনীৰ গাখীৰ খাব পাৰে। আৰু এইফালে মই এজোপা কপৌ লগাইছোঁ, এয়া চাওক কপৌ। আৰু সাধাৰণতে ইয়াক ফক্সটেইল অৰ্কিড বুলি কোৱা হয় ইংৰাজীত। আৰু এয়া বহাগৰ সময়, খুব ধুনীয়াকৈ ফুলিছে আচলতে কপৌজোপা। আৰু বৰ্তমান সময়ত কপৌ পাবলৈকে টান হৈছে অকণমান। আৰু নাচনিৰ খোপাত গুজিবলৈকেও কপৌ নাইকিয়াৰ নিচিনাই। এয়া চাওক অসমৰ সৌন্দৰ্য কপৌ ফুল। আচলতে কথা এষাৰ কয় যে অসাম আসাম, প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এয়াই হৈছে অসাম আসাম। এয়া চাওক কপৌজোপা কি ধুনীয়াকৈ ফুলিছে। আৰু এইফালে আপোনালোকক অইন এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ। এইজোপা হৈছে ভোট জলকীয়া। ইয়াত মাত্ৰ দুজোপাই জলকীয়া লগাইছোঁ মই, কিন্তু ইয়াত যিমানখিনি ফল লাগিছে হয়তো ইয়াৰ তুলনা 10 জোপাৰ সমান। আৰু যদি পাৰে আপোনালোকে নিজৰ ঘৰতে যদি আপোনালোকৰ উপযুক্ত ঠাই আছে, তেতিয়াহ'লে আপোনালোকেও নিজৰ ঘৰতে এনেদৰে ভোট জলকীয়া ৰোপণ কৰিব পাৰে। আৰু যদিহে সাৰ পানী যোগান ধৰে ধুনীয়াকৈ প্ৰয়োজন অনুসাৰে, নিশ্চয় ঠিক এনেধৰণেই ফল ধৰিব। আৰু এইফালে আপোনালোকক অইন এটা বস্তু দেখুৱাম। এইটো চাওক, এইটো মোৰ ঘৰৰ পিছফালে সৰুকৈ এটা পুখুৰী। ইয়াত নতুনকৈ মাছৰ পোনা দিছোঁ। আৰু এয়া চাওক মই মাছৰ পোনাবোৰক খাদ্য যোগান ধৰিছোঁ। আৰু যদি আপোনালোকৰো এনেদৰে ঘৰত পুখুৰী আছে, তেতিয়াহ'লে নিশ্চয় বজাৰৰ পৰা মাছ নিকিনাকৈয়ে আপোনালোকে নিজৰ ঘৰৰ পুখুৰীৰ মাছ খাব পাৰে। আৰু এইজোপা চাওক, এইজোপা মহানিম হয়। যদি ঘৰৰ চৌপাশত যদি এনেকুৱা মহানিম থাকে, তেতিয়াহ'লে বিশুদ্ধ অক্সিজেন পোৱা যায় বুলি কোৱা হয়। আৰু আপোনালোকক এইবাৰ লৈ আনিছোঁ মই পাচলিডৰালে। আচলতে সৰুকৈ এখন মানে মোৰ পাচলি বাৰী, আৰু ইয়াত বিভিন্ন ধৰণৰ পাচলি মই ৰুইছোঁ। এয়া চাওক, এইটো পটল হয়, আৰু ইয়াত ৰঙালাও, ভাতকেৰেলা, জিকা, বেছিকৈ নোৱাৰিলেও অকণমানকৈ হ'লেও মই ইয়াত ৰোপণ কৰিছোঁ। মানে বিশেষকৈ বৰ্তমান লকডাউনৰ সময়, আৰু ইয়াত বৰ্তমান বজাৰৰ অভাৱ। আৰু গতিকে যদি আপোনালোকে এনেদৰে ঘৰতে মানে পাচলি খেতি কৰে, তেতিয়াহ'লে বজাৰৰ পৰা নিকিনাকৈ আপুনি নিজৰ ঘৰৰ পাচলি খাব পাৰে। বলক বন্ধুসকল, এইখিনিতে আপোনালোকক দেখুওৱা আৰু অইন কেইটিমান বস্তু। এয়া মোৰ বাৰীৰ পিছফাল, ইয়াত সৰুকৈ এখন গাহৰি ফাৰ্ম বনাই থকা হৈছে।
এয়া চাওক। আৰু এইখিনিতে এয়া চেপা, এয়া পানীৰ জানত পাতি থোৱা হৈছে। আৰু বৰ্তমান মাছ লগা নাই চাগে, পিছলৈ চাম বাৰু। আৰু এইখিনিতে বৰ্তমান আহিছোঁ মই আপোনালোকক মূল বস্তুটো দেখুৱাবলৈ, আমাৰ গাহৰি ফাৰ্মখন। আৰু বৰ্তমান ইয়াত দুজনীয়ে গাহৰি আছে, যিহেতু ফাৰ্মখন বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে। আৰু পিছলৈকে যেতিয়া সম্পূৰ্ণ হ'ব কাম, 10-15জনী ইয়াত ৰাখিব পৰা যাব। আৰু গাহৰি পালন কৰিও বৰ্তমান স্বাৱলম্বী হ'ব পাৰি আচলতে। আৰু অসমৰ যিটো ঘৰুৱা অৰ্থনীতি, তাত ই এক খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত দেখুৱালোঁ যে লকডাউনৰ সময়ত মই কিদৰে ব্যস্ত হৈ আছোঁ ঘৰতে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।